Hello everyone, welcome back to Karisma YouTube channel. মই কৰিশ্মাই পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। ৰাতিপুৱা শুই উঠি কাৰ এনেকুৱা হয় কবচোন, বিছনাত মানে বহি অলপ টাইম কিবা কিবি চিন্তা কৰা, সেইটো মোৰ লগত হয়। কিন্তু ভিডিঅ'টো দেৰিকৈ পাব। সো এতিয়া শুই উঠিলৈ ধুনীয়াকৈ পানী গিলাছ খাই লৈছোঁ, মানে কলেজলৈ যাবলৈ দেৰি হৈছে। সো কলেজলৈ ৰেডি হওঁতে মোৰ সদায় দেৰি হয়ে মানে। আছে বুলিও মই মানে এদিনো সোনকালে নুঠো, মই নিজৰ টাইমতে উঠি লৈ এতিয়া কলেজলৈ ৰেডি হ'লোৱে, টাইম হৈ গ'ল যাবলৈ। ধুনীয়াকৈ আজি মূৰ গা ধুলোঁ, আৰু মূৰটো ধুলে মানে মোৰ সদায় দিগদাৰ হয় কলেজ যোৱাৰ সময়ত, শুকাই নাথাকে আৰু যখিনিৰ নিচিনাকৈ যাব লগা হয়। সেইটো কাৰণে আৰু চুৰ্ণীখন মই লওঁতে সদায় মোৰ দেৰি হয়, সেইখনত মানে পিং লগাওঁতে বহুত টাইম লাগি যায়। চ' সেইটো কাৰণে ধুনীয়াকৈ মূৰ চুৰ ধুনীয়াকৈ জোকাৰি মেলি ল'লোঁ। তাৰপিছত এতিয়া মই যাবলৈ ওলালোঁ কলেজলৈ বুলি। ধুনীয়াকৈ ৰেডি হ'লোঁ আৰু হৈ মানে সদায় মই বেগত বস্তুবিলাক ভৰাওঁ, এক্সামলৈ নিয়া বস্তুবিলাক ভালকৈ চাই মেলি লওঁ, নিছোনে নাইবা তাত গৈ অলপ দিগদাৰ হ'ব বুলি মানে ভালকৈ ঘৰতে চাই মেলি যাওঁ আৰু। চ' এতিয়া মই যাবলৈ ওলালোঁ। আমাৰ কৰিশ্মা গৈ আছে, মই কেমেৰা ধৰি আছো। এক্সাম আজি বহুত ধুনীয়া হৈছে বোলে তাই। এক্সাম খতম হৈ গ'ল, আমি চেণ্টাৰলৈ বুলি ওলালোঁ। আৰু মোৰ মানে অলপ বস্তু আনিবলৈ আছিলে, আৰু সূতা আনিবলৈ আছিলে দহি বটিবলৈ, সূতা অলপ আনিলোঁ। তাৰপিছত গ'লোঁ কাপোৰৰ দোকানলৈ, মোৰ লগৰ কেইজনীয়ে কাপোৰ কিনিছে। চ' সেইটো কাৰণে মই ধুনীয়াকৈ চোলাটো হৈছে নাই সিহঁতি মুখে পিন্ধাই চালে আৰু। চ' এনেকৈ বস্তুবিলাক অনা হ'ল, বিহু বজাৰ কৰিছে। আৰু আমাৰ ধুনীয়াকৈ বজাৰ কৰি মেলি হৈ যোৱাৰ পিছত আমি খাবলৈ বুলি আহিলোঁ হোটেললৈ পৰঠা, আৰু বহুত ভোক লাগি আছিলে আৰু মই ৰাতিপুৱা ভাতো খাই যোৱা নাছিলোঁ, সেইটো কাৰণে। আৰু ধুনীয়াকৈ খাই মেলি মই মানে অলপ চব্জি কিনিবলৈ আছিলে ঘৰলৈ, মায়ে চব্জি কিনিব কৈছিলে, সেইটো কাৰণে চব্জি কিনিবলৈ গ'লোঁ। আৰু চব্জি কিনি মেলি ঘৰ আহি পাই গ'লোহি, পাই ধুনীয়াকৈ ভাত খালোঁ। ভাত খাই মেলি ভাবিলোঁ চুলিখিনি বহুত বেয়া হৈছে, সেইটো কাৰণে মই জবা ফুল আৰু জেতুকা লগাম বুলি ভাবিলোঁ চুলিত। সেইটো কাৰণে ধুনীয়াকৈ লৈ জেতুকাখিনি পিচি ল'লোঁ, পিচি লৈ এতিয়া ধুনীয়াকৈ মূৰত লগাম। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ, জেতুকা আৰু জবা ফুলৰ। আৰু শুনিছোঁ জেতুকা আৰু জবা ফুল লগালে চুলি ভাল হয়, ময়ো লগালোঁ সেইটো কাৰণে, আৰু মোক ভণ্টিয়ে লগাই দিলে। তাৰপিছত আহিলে মোৰ এটা পাৰ্চেল মেকআপৰ, সেই পাৰ্চেলটো ধুনীয়াকৈ মানে বিয়া আছে, বিয়াৰ কাৰণে মেকআপৰ বস্তু ল'লোঁ। সেইটো কাৰণে আৰু পাৰ্চেলটো মই ভাবিছিলোঁ কেনেকুৱা আহিব, কিন্তু চব বস্তুৱে বহুত ধুনীয়া আহিছে মেকআপৰ। আৰু বস্তুখিনি মই ইমান ভালকৈ চিনি নাপাওঁ, বা সেইদিনাখনি কিছুমান বস্তু প্ৰথম দেখিছোঁ। চ' সেইটো কাৰণে ভালকৈ মই গোটেইখিনি ভাল হয়নে নহয় হাতে চাতে লগাই মেলি চালোঁ, আৰু ধুনীয়া আহিছে। লিপষ্টিকো কেইবাটাও আহিছে, কালাৰকেইটা বহুত ভাল লাগিলে। তাৰপৰা এয়া আনিলোঁ যে মই দোকানলৈ গৈছিলোঁ সূতা আনিবলৈ, সেয়া সূতা আনিলোঁ দহি বটিবৰ কাৰণে। মোৰ দুযোৰমান কাপোৰ দহি বটিবলৈ আছিলে, আৰু মই বেলেগেও দহি চহি বটোঁ, সেইটো কাৰণে অলপ সূতা চূতা লৈ আহিলোঁ। তাৰপৰা আপোনালোকক কালাৰকেইটা দেখুৱালোঁ। আৰু এইখন ৰিহা মই নিজে কিনিছোঁ এইবাৰ বিহুত, মানে মোৰ নিজৰ পইচাৰে। চ' সেইটো কাৰণে ৰিহাখন আপোনালোককো দেখুৱালোঁ, দহি বটিব লাগিব এইখনত, সেইটো কাৰণে সূতা আনিছিলোঁগৈ। আৰু ৰিহাখন মোৰ মানে এইবাৰ মনটো বহুত ভাল লাগিছে, মই নিজৰ পইচাৰে কিবা এটা ল'বলৈ পাইছোঁ, সেইটো কাৰণে ৰিহাখন ল'লোঁ বিহু বুলি। আৰু বিহু বুলি যদি কিবা এটা লওঁ তেতিয়াহ'লে আৰু মনটো বহুত ভাল লাগে। আৰু এইবাৰ বহুত বস্তু লোৱা হ'ল মোৰ। আৰু ৰাতি মই ভাবিলোঁ মোৰ চাদৰখনত দহি বটোঁ, আৰু মই এনেই থাকি বিশেষকৈ বেয়া পাওঁ, সেইটো কাৰণে ৰাতি মই চাদৰখনত দহি বটিব ল'লোঁ। আৰু এতিয়া প্ৰায় 10টামান বাজিছিলে, আৰু ধুনীয়াকৈ চাদৰখন দহি বটি হৈ গ'ল। এইখন ধুনীয়াকৈ কালি ভাগৰ লাগিলে কাৰণে ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ, ৰাতি শুলোঁ। আৰু এতিয়া মই ৰাতিপুৱা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি এটা ফটোশ্বুট আছে, মানে ফটোশ্বুটটো আমি নিজেই কৰিছোঁ বাৰু বিহুৰ কাৰণে। চ' বিহুৰ কাৰণে এটা ফটোশ্বুট কৰোঁ বুলি ভাবিলোঁ, চবেই কৰে দেখি আমাৰো কৰিবলৈ মন গ'ল, সেইটো কাৰণে পূজাই মই ধুনীয়াকৈ এতিয়া ফটোশ্বুট কৰিম বুলি মানে চাদৰখনত কুচিছোঁ। আৰু চাদৰখন নতুন চাদৰ কাৰণে ৰিহাখন মানে কুচিবলৈ বহুত দিগদাৰ হৈছিলে, আমাৰ ইস্ত্ৰিটো বেয়া হৈছিলে, সেইটো কাৰণে তেনেকেই কুচ দিলোঁ। তাৰপৰা আমি ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ, আহি মেলি দুইজনীয়ে এতিয়া ফটোশ্বুট কৰিব লৈছোঁ। ইফালে নে জনা নিদিবি।
আমাৰ এইফালে দধিহঁত আছে পূজা আমাৰ সেইফালে বৰ্তাহঁত আছে আমাৰ বৰ্তাহঁত কিয় চাইছ ভাল লগা নাই আৰু আমাৰ ফটোশ্বুট উঠি হৈ গ'ল পূজাও ঘৰলৈ গ'ল আকৌ মই ধুনীয়াকৈ আকৌ ৰেডি হ'বলগীয়া হ'ল চাদৰ মেখেলা পিন্ধি দেখিছেনে মানে আজি আমাৰ কেটাৰিঙৰ নিৰ্ভয়া কেটাৰিঙৰ এখন মিটিং আছিলে তালৈ বুলি গ'লোঁ তাৰপৰা ধুনীয়াকৈ ৰেডি চেডি হৈ মেলি আহিলোঁ আৰু দেখিছেনে চব ধুনীয়াকৈ ৰেডি হৈ আহিছে আৰু সিহঁতি কিছুমানে নাচিব বিহু চিহু আৰু মানে মোৰ নাচিবলৈ মানে এইবাৰ মন নগ'লে ইমানখিনি কাম কৰি আছোঁ আৰু নচাটো তোমাৰ নোৱাৰিলোঁ সেইটো কাৰণে তাৰপৰা ইয়াত আমাক আজি কিবা এটা নিউজ চেনেল আহিছিলে মানে কিবা আমাৰ মানে নিৰ্ভয়া কেটাৰিংটো কেনেকৈ আমি চলাইছোঁ কেনেকৈ আমি ইমান আগবাঢ়ি গ'লোঁ এইবিলাক সোধ পোছ কৰিবলৈ আহিছিলে তাৰপিছত ইয়াত ধুনীয়াকৈ এটা মিচিং ডান্স দেখুৱালোঁ বহুত ধুনীয়া ডান্স কৰিছিলে সিহঁতি মানে ধান ৰোৱা পৰা ধান কটালৈকে মানে ধান কেনেকৈ আৰু সকলোৱে মিলিজুলি আমি এসাঁজ খাম বুলি ভাবিলোঁ সেইটো কাৰণে ছাগলীকেইটাও আমাৰ লগত খাবলৈ বুলি আহিলে সেইটো কাৰণে আমাৰ ধুনীয়াকৈ ল'ৰাকেইটাই বনাইছে ভাত চাত এয়া চব্জি বনাই আছে আৰু ধুনীয়াকৈ ভাত চাত ল'ৰাকেইটাই আমাৰ বনাই মেলি দিছে ভাল লাগিলে আৰু ছাগলী দেখিছেনে ছাগলী বা শান্তি নাই আৰু চবেই নিজৰ নিজৰ কামত বিজি আৰু ময়ো ধুনীয়াকৈ ভিডিঅ'ত কোৱাত বিজি গান বাজি থাকিলে মই মানে একেবাৰে ৰখি থাকিবই নোৱাৰোঁ মোৰ মানে নাচো লাগিয়ে থাকে আৰু মানে গান বাজিলে মই একদম থাকিব নোৱাৰোঁ আৰু সিহঁতি গান গোৱা দেখি মোৰো গান গাবলৈ বহুত মন গ'ল বিশেষকৈ মোৰ মাতটো বহুত বেয়া হ'লেও মই মানে গানটো গালোঁ আৰু গাই মেলি ভাল লাগিলে ধুনীয়াকৈ নাচিলোঁ ফূৰ্তি কৰিলোঁ আৰু এনেকুৱা দিনবিলাক বহুত ভাল লাগে স্মৃতি হিচাপে থাকি যাবলৈ বুলি মই ভিডিঅ' কৰিলোঁ তাৰপিছত ভাল লাগিলে তাৰপিছত আমি শেষত ধুনীয়াকৈ ভাত খাবলৈ বুলি আহিলোঁ আৰু ময়ো অলপ লাগি মেলি দিলোঁ এতিয়া মই ভিডিঅ'টো এড কৰিছোঁ টাটা বাই বাই